সকলোকেই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। এতিয়া বাজিছে আবেলি 4:30। মই মামাহঁতৰ ঘৰলৈ গৈছিলোঁ, মামাহঁতৰ ঘৰৰ পৰা আহি পালোঁ। আহি পাই এতিয়া মই এনেই আছিলোঁ, সেয়ে ভাবিলোঁ মই ভিডিঅ' এটাকে আৰম্ভ কৰোঁ। আজি দুপৰীয়া মই ভাতৰ লগত খাবৰ কাৰণে এটা চাটনি বনাইছিলোঁ, সেই চাটনিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়ে মই ভিডিঅ'টো বনালোঁ। চাটনিটো বনাইছিলোঁ মই নৰসিংহ পাত আৰু মচন্দৰী দি। চাটনিটো মই কেনেধৰণে বনাইছিলোঁ তাকে বোলো আপোনালোকক দেখাওঁ। সকলোৱে জানেই বনাবলৈ, তথাপিতো ভাবিলোঁ মই মোৰ পদ্ধতিটো আপোনালোকক দেখাওঁ এবাৰ। যদি আপোনালোকে মই বনোৱা পদ্ধতিৰে খোৱা নাই তেতিয়াহ'লে খাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এইফালে দেখিছে, এইফালে এয়া ইমান দুষ্ট কৰি আছে দেখিছে, গোটেই বিচনাৰ অৱস্থা নাইকিয়া কৰি ৰাখিছে দেখিছে। এয়া কেমেৰাটো আৰু মোবাইলটো পেলাই লৈ সেয়া খেলি আছে, তাই টুপি খুলিবলৈ হোৱা নাই আহি পোৱাৰ পৰা। এয়া দেখিছে কিমান দুষ্ট কৰি থাকে। এয়া ধুনু হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া, ধুনু হেল্ল' কৈ দিয়া। কাণত ধৰি নহয়, এনেকে হেল্ল' কৈ দিয়া, এনেকে কোৱা। গুড। এয়া এজনী মোৰ ছোৱালী, নাম হৈছে জিকি। ঘৰত মাতা নাম জিকি, এনেই ভাগ্যশ্ৰী। আজি আপোনালোকক চিনাকি কৰাই দিলোঁ। মোৰ মানে ভিডিঅ'বিলাকৰ বেকগ্ৰাউণ্ডটো আপোনালোকে যে শুনি থাকে চিঞৰ বাখৰ, এই তাই এয়া চিঞৰিলে আকৌ। আৰু এজন আছিলে, আৰু মোৰ ননদজনী ল'ৰাটো আছে, তাই এতিয়া ঘৰলৈ গ'ল। সি আহিলে মই তাকো দেখাই দিম বাৰু, তাকো চিনাকি কৰাই দিম বাৰু। বলকচোন বেছি দেৰি নকৰি পেলাই ভিডিঅ'টো চাই লওঁ আমি। এতিয়া মই ৰেডি কৰি লৈছোঁ কেইটামান নৰসিংহৰ কুমলীয়া পাত, এছে লৈছোঁ মচন্দৰী, মান ধনিয়া পাত কেইটামান লৈছোঁ, আদা নহৰু জলকীয়া এইকেইটা মই অকণমান পুৰি লৈছোঁ, আৰু নিমখ সোৱাদ অনুযায়ী দিব। এইখিনি মই এতিয়া পটাত গুড়া কৰি পিচি ল'ম। আপোনালোকে মিক্সিতো পিচিব পাৰে, মই পটাতে পিচিম কিয়নো পটাত পিচিলে খাবলৈ বেছি ভাল লাগে, সেইবাবে মই এতিয়া পটাতে পিচি ল'ম। এয়া মই পিচিবলৈ লৈছোঁ। ইয়াতে মই দি দিছোঁ এতিয়া সোৱাদ অনুযায়ী নিমখ। চাটনিখিনি পিছা হৈ গ'ল। এতিয়া ইয়াতে মই দি দিম সৰিয়হৰ তেল। এইখিনি দি মই ভালদৰে এবাৰ মিক্স কৰি দিম। তেলটো মই দিছোঁ, আপোনালোকে যদি বেয়া পায় তেলটো আপোনালোকে দিব নালাগে। এইখিনি আমাৰ আজি চাটনি ৰেডি হৈ গ'ল। যিসকলে খোৱা নাই এবাৰ খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব।